गाइस अब गाजा बना रहा है गाजा माने गाजा बनाই আছো গাজা বনাম বুলি ভাবিছো লগৰ এটাই কৈ আছিলে গাজা বনাবলে এখানে গজা গজা গাজা একে আৰু গজা গজা বনাইছো মানে বনাম ৰেডি হৈ আছে এইটো আৰু ৰেডি কৰাৰ কাৰণে মানে লগৰ আছে দুটামান বহুত খাও খাও কৈ আছে কেদিন মানৰ পৰা সেইটো কাৰণে গাজা বনাই এটো খোৱাম আজি সব ৰেডি হৈ গল এতিয়া খালি ঢালিবই বাকি আছে আৰু पानी आती है छुट्टी है देर नारी कोई तो सजा वो सिस्टम है बे माने तलब डायरेक्ट और देई जाबो माने तलब लागि धरब कारण आतो আমাৰ ডাঙৰ ঝাজৰা আছে মানে ঝাজৰা বুলি কয় তো হোল হোল টকাটো যে হোটেলত দেখিছা না পৰি ডাঙৰ ডাঙৰটো হলে একদম ডাঙৰ কেৰাহী দি দিলা তলত তেনেকে লাগি ধৰে তাৰ ওপৰত মাল ঢালিব লাগে তলত সোমাই গলে মানে দেই যায় আৰু তলত জ্বলি যায় জেগা হ'বনে নহয় এইটো কেৰাহী হৈ যাব লাগে তোরা জানো বলতে নিদি বগালি তাৰপিছত এতিয়া তেলত ঢালি দিলো মাল ঢালি আছো এইটো এয়া আৰু 2-3 পিস 4 পিস 5 পিস আছে আৰু ইয়াত এয়া এয়া গাজা ৰেডি হৈ আছে গাজা গজা তাৰপিছত এইবিলাক ঢালিব লাগে আৰু টেক্সি গাড়ী লৈ যাম শ্বিলঙত খাই দেখি তয়ো যাবি লগত সেলফি মাৰি এইবোৰ খাবলৈ আহা আকৌ এইবোৰ মিঠাই বনাই আছে নহয় মিঠাই হৈ গ'ল এইবোৰ একদম হেভি মিঠাই বনাই আছো ইয়াত বনোৱা আছে মই নাযাওঁ মই নাযাওঁ নাই নাযাওঁ নাই নাযাওঁ নাই দিয়া না ফোন কৰিছো না নাই এটা কলা নি গাজা বনাইছো যে হালোৱা বুলি কৈছো যে ঐ এইটো তেল ভাল ন क्या कर रहा है তো এতিয়া গাজা বনোৱাই ৰেডি হৈ আছে আৰু বেছি দেৰি নাই গাজাটো বনি বনি তো বালু চাও কেইটামান বনাই দিছো লগত লৈ যাম झील कौन बनाएगा आप बनाएगा ना वो आप बनाएगा ना पूरा बालू नहीं है ठीक है बोले जाएगा पूरा बालू नहीं है मॉर्निंग नहीं है अरे आओ देर नारी ने टैक्सी गाड़ी লৈ যাম শ্বিলং वो भी मैं मिठाई बना रहा है
আমরা বড় দামসিরা আমরা বড় দামসিরা আমরা বড় এয়া গাজা ৰেডি হৈ আছে কেৰাহী ফুল হৈ গ'ল পুৰা আৰু খাব লাগে আৰু অলপ পাছত খোৱা কাৰ্যসূচী চলিব ন পাপু পুৰা খাম আমাৰ পাপুও খাম বুলি কৈছে পাপু ইয়াত মোবাইল চাই আছে বিৰাট খাম আৰু দেই ৰাইজ এইটো পাপু আৰু মই মিলি পুৰা গাজা বনাইছোঁ আজি গাজা খাই 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 একদম পেট বিষাই যাব আৰু আজি ন ইয়াত চেনি পানী উতলি আছে চেনি পানী উতলাইছোঁ আৰু এইফালে গাজা কেৰাহীত পূৰা ৰেডি হৈ আছে আৰু খাব লাগে আৰু ৰেডি হ'লে মানে লগাই কেনেকুৱা লাগিছে ক'ব আৰু গাজা কেনেকুৱা ভাল হ'ল না বেয়া হ'ল মোৰ হিচাপত ঠিকেই হৈ আছে আৰু গাজা ৰেডি হৈ আছে গজা অলপ এতিয়া কি কৈ আছে এয়া নিপু আহিলে বালুচা খাবলৈ গাজা খাবলৈ গজা সেইটো ৰেডি হৈ আছে নিপুৱা খাওঁ বহুত দিনৰ পৰা কৈছে GST দা গাজা খাওঁ এতিয়া বালুচাহে খায় বালুচা খাব বালুচা ইয়াত চেনি পানী আছে দোকান দি দিব এইজনে কৈছে শিকি ললো আৰু গাঁৱত গৈ দোকানে খুলিম বুলি কৈছে আৰু কোৱা কি কবা তোমাৰ বালুচা খাবলৈ আহিছো আৰু বালুচা খাই শুই থাকিম নেকি ভাত চাত খাম না আকৌ মাংস খাব লাগিব মাংস ভাত খাম তাৰপিছত শুম কালিপুৱা আকৌ ডিউটি অহা চানডেত একদম জেলেপি বনাম বিহু ন কাইলৈ বিহু নি কি বিহু কাতি বিহু কাতি বিহু নেকি গমেই নাপাওঁ নহয় হয় বাবু কাতি বিহু উপলক্ষে কি কবা কোৱা কাতি বিহুৱে ন লক্ষী বম নুফুটাও নি আমি বম চম অলপ ফুটাবলৈ ইয়াতচোন বমৰ কমি নাই নিপুৱা আনিব নেকি বম নাম দুইজনে মিলি মানে নিপুৱা নানে মই দুটামান আনিম ডাঙৰ বম আৰু ধুম ফুটাই দিম হৈ গ'ল আৰু বালুচাহে খায় গজা আৰু বালুচা খাই আছো দেখোন সঁচাকৈ সেইটো গোন্ধ ওলাইছে আৰু ৰিয়েল বনাব জানে মানে এয়া গাজা এইফালে অলপ ৰেডি হ'ল গজা আৰু এইফালে হৈ আছে ইয়াত অলপ পানীত দি থৈছোঁ চেনি পানীত আৰু এইফালে খাই আছে আজি টেষ্টিংটো দিছোঁ কৰিবলৈ কেনেকুৱা লাগিছে নিপু মস্তি বহুত মস্তি দেই আৰু পাপু কেনেকুৱা লাগিলে ধুনীয়া বনাইছে ন এনেকৈ মাজে মাজে বনালে আৰু ভালো লাগে মনটো আৰু ৰাখিলে চাহৰ লগত ৰাতিপুৱা দুটাকৈ খাব পাৰিম আৰু গৰমত ভৰাই থৈ দিম আৰু ৰেডি হৈ আছে এতিয়া হৈ গ'ল আৰু এতিয়া খোৱা এটা ময়ো খাই দেখাইছোঁ কেনেকুৱা লাগে বাৰু চুপাৰ বঢ়িয়া গৰম মজা লাগি গৈছে খাই মজা এইটো ৰেডি হৈ গ'ল ইয়াত চেনি পানী দিছোঁ দি অলপ দেৰি ৰাখি দিওঁ আৰু তাৰপিছত ভালকৈ হৈ যাব আৰু চবে মিলি খাম আৰু অ'কে টাটা বাই হৈ গ'ল লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই সেইটো কৈ দিছোঁ লাষ্টত
আৰু কৰিলে ভাল লাগিব অলপ। অ'কে টাটা।